সমগ্ৰ দেশবাসী তথা এই মহকুমাৰ সমগ্ৰ সকলো নাগৰিককে মই শুভকামনা তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ অনুষ্ঠানত উপস্থিত থকা সকলো সুধীবৃন্দ, বিশিষ্ট ব্যক্তি, বিভিন্ন ক্ষেত্ৰৰ পৰা অহা নেতৃবৃন্দ, চৰকাৰী বিষয়া কৰ্মচাৰী, সমাজসেৱী, সাহিত্যিক, শিক্ষাবিদ, শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, সামৰিক বাহিনী, অৰ্ধসামৰিক বাহিনী তথা সুৰক্ষা বাহিনী সকলোকে মই আন্তৰিক অভিনন্দন তথা জ্ঞাপন কৰিছোঁ। যিসকল মহৰ্ষি ব্যক্তিয়ে নিজৰ জীৱন ত্যাগ কৰি আত্মবলিদান দি ভাৰতৰ স্বতন্ত্ৰতাৰ কাৰণে আজীৱন প্ৰাণ আহুতি দি ভাৰত স্বাধীনতাৰ কাৰণে কষ্ট কৰিছিলে, তেখেতলোকক আজিৰ এই পবিত্ৰ দিনটোতে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। লগতে তেখেতলোকৰ পৰিয়ালবৰ্গলৈও মই সমবেদনা জ্ঞাপন কৰিছোঁ। আজি কি মেছেজ দিব, যিটো আজি স্বাধীনতা দিৱস ৰাইজলৈ কি মেছেজ? আজি এই স্বতন্ত্ৰতা দিৱস উপলক্ষে পৰ্বতজোৰা মহকুমাৰ প্ৰশাসনৰ তৰফৰ পৰা সকলো নাগৰিকলৈ এটাই শুভকামনা থাকিল যে প্ৰত্যেকজন নাগৰিকৰে জীৱনৰ সুৰক্ষা, নিৰাপত্তা আৰু এটা শান্তিপূৰ্ণ সৌহাৰ্দ্যমূলক পৰিৱেশ আমি বজাই ৰাখিব পাৰোঁ। তাৰ কাৰণে আমি প্ৰশাসন বদ্ধপৰিকৰ, আমি সদায় চেষ্টা কৰিম, আমি দায়বদ্ধ। আৰু তেখেতলোকৰ জীৱন প্ৰণালী মানে সামাজিক জীৱনৰ মানদণ্ড উন্নত ৰখাৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰিম, যাতে প্ৰত্যেকজন ব্যক্তিৰে সুস্থ শৰীৰে, সুস্থ মনে এখন স্বাধীন দেশত, স্বাধীন সমাজত সুস্থভাৱে নিৰাপদ হিচাপে সৌহাৰ্দ্যমূলক বাতাবৰণ এটা বজাই ৰাখি সকলোৱে যাতে জীয়াই থাকিব পাৰে, এইখিনিয়ে কামনা কৰিছোঁ। সকলোৰে প্ৰতি শুভেচ্ছা।